হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ঢেকীয়া শাকৰ এটা ৰেচিপি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ঢেকীয়া শাকৰ ভাজিখন বনাবৰ বাবে মই ব্যৱহাৰ কৰিছোঁ এমুঠি কুমলীয়া ঢেকীয়া আৰু এইখিনি ভালদৰে ধুই কুটি লৈছোঁ। কেইটামান সৰু আলু এইদৰে দুফাল দুফালকৈ কাটি লৈছোঁ। এমুঠি কেঁচা বুট, এটা কেঁচা জলকীয়া, এটা সৰু পিঁয়াজ এইদৰে কুটি লৈছোঁ আৰু লৈছোঁ এটা কণী। কণীটো ভাঙি বাতি এটাত উলিয়াই লৈছোঁ। এতিয়া এখন কেৰাহী গৰম কৰি তাত ডাঙৰ চামুচেৰে 3 চামুচমান জোখৰ মিঠাতেল দিছোঁ আৰু তেলখিনি গৰম হোৱাত তাত কেঁচা জলকীয়াটো দি দিছোঁ। একেলগে তাত কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি 1 মিনিটমানৰ কাৰণে ভাজি লৈ তাত কাটি ৰখা সৰু আলুখিনি দি দিছোঁ। লগতে তিয়াই ৰখা কেঁচা বুটখিনিও ইয়াতে দি দিছোঁ। গোটেইখিনি 1 মিনিটমান সময়ৰ কাৰণে ভাজি লৈ তাত কাটি ৰখা ঢেকীয়া শাকখিনি দি দিছোঁ। ঢেকীয়া শাকত প্ৰচুৰ পৰিমাণে প্ৰ'টিন, কেলছিয়াম, আইৰণ, ফছফৰাছ আদি থাকে, যিবোৰ আমাৰ শৰীৰৰ কাৰণে খুবেই উপকাৰী। গোটেইখিনি এতিয়া 1 মিনিটমানৰ কাৰণে আকৌ ভাজি লৈছোঁ। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ। সৰু চামুচেৰে আধা চামুচ হালধি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এতিয়া ঢাকন লগাই কিছু সময়ৰ বাবে সিজিবলৈ দিছোঁ। প্ৰায় 10 মিনিটমানৰ পিছত ঢাকন খুলি চাইছোঁ। গোটেইখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া কেৰাহীটোৰ মাজডোখৰ খালী কৰি লৈছোঁ আৰু তাত সৰু চামুচেৰে এচামুচমান জোখৰ মিঠাতেল দিছোঁ। তেলখিনি গৰম হোৱাত তাত ভাঙি ৰখা কণীটো দি দিছোঁ। এতিয়া কণীটো ভালদৰে ভাঙি দিছোঁ। অকণমান নিমখ দিছোঁ। গোটেইখিনি এতিয়া ভালদৰে মিলাই দিছোঁ। ঢেকীয়া শাকৰ ভাজিখন প্ৰায় ৰেডি হৈয়ে গৈছে। এনেদৰে গোটেইখিনি ভালদৰে 1 মিনিটমানৰ কাৰণে ভাজি গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। কণী, বুট আৰু সৰু আলুৰে ভজা ঢেকীয়া শাকৰ ভাজিখন খাবৰ বাবে ৰেডি হৈ গৈছে। এতিয়া এইখিনি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। আপোনালোকে কোনে কোনে বাৰু এনেদৰে খাই ভাল পায় জনাবচোন দেই। আৰু যদি আপোনালোকে এনেদৰে খোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাব, নিশ্চয় ভাল পাব। তেনেহ'লে আকৌ এটা নতুন ৰেচিপিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।